हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल गाँवले भूत। तो बंधुসকল গাড়ীখনো আজি সেকেন্ড সার্ভিসিং কৰিম 5000 কিবাখিনি চলিছে। এতিয়া গাড়ীখন সেকেন্ড সার্ভিসিংটো কৰি লওঁ। তো বন্ধুসকল এতিয়া মানে মনাখন লৈছোঁ মানে আইতানতে যাম আমাৰ ঠাইত কিবা বস্তু দি কিনে বাহিৰে এনেকৈ। তো বন্ধুসকল আজি ব্লগটো অলপ বেলেগ ধৰণৰ হ'বলৈ যাইছে। গাড়ীখনৰ ওপৰত মানে সার্ভিসিঙৰ ওপৰত হ'ব, বেলেগ একো নহয়। তো বন্ধুসকল ভিডিঅ'টো সকলোকে চাই থাকক। তো বন্ধুসকল এতিয়া গাড়ীখন ভিতৰে সোমাই আনিলোঁ। এতিয়া মোবিল ডাউন দি আছে, ডাউনটো হৈ আছে। তাৰপিছত এতিয়া নতুনকৈ মোবিল ভৰে একদম সার্ভিসিংটো মোবিলটো টান দিয়া হৈ গ'ল, মোবিলটো ভৰা হৈ গ'ল। এতিয়া গাড়ীখন ৱাছ কৰিবলৈ ৰখি আছোঁ। এতিয়া ৱাছ কৰিব ল'ৰাজন মানে দোকানলৈ গৈছে। এতিয়া কিবা তো বন্ধুসকল এতিয়া গাড়ীখন ৱাছ কৰি আছে, কৰাৰ পিছত চেম্পু টেম্পু লগাব। ইটা পানী মাৰি কিনে এনেকৈ আকৌ হেৰিটো ধূলাটো গুচাইছে। বন্ধুসকল গাড়ীখন ধোৱা চোৱা ক্লিয়াৰ একদম। এতিয়া তাৰমানে হাৱাই দি শুকাই আছে। এতিয়া কিবা তেল চেল দিব তেনে ক'ৰবাত। বন্ধুসকল এতিয়া ছাৰ্ভিচিং হৈ গ'ল ক্লিয়াৰ। এতিয়া অলপমান জোৰে যা যেন লাগে, অলপ তাৰমানে আগত থৈ পিক আপটো বনাই লোৱা যেন লাগে। তো অকল এতিয়া গৈছোঁ নাৰিকল আনিব। মানে কি হ'ল আমাৰ ঘৰত নাৰিকল নাই, মানে আছে এডাল থাকাই নাথাকাই একে কথা। কেৰকুটা গিলাই গোটাই শেষ কৰে, বিধান শেষ কৰি দিছে একদম তাৰমানে। তো এতিয়া লাৰু পিঠা বনাবৰ কাৰণে এতিয়া গৈ আছোঁ নাৰিকল আনিব মামাৰ ঘৰত। তো বন্ধুসকল ভিডিঅ'টো নিশ্চয় ভাল লাগিলে লাইক কৰিব। এতিয়া আমি মামাৰ ঘৰ আহি পালোঁ। এইটো আমাৰ এতিয়া এইটো আৰু এইভাগে আপোনালোকক দেখুৱাইছোঁ সৌন্দৰ্য পাহাৰ পথাৰ। এতিয়া হা নামত গৈছিলি আইতা ক'ৰবাত নামত গৈছিল মানে ওচৰতে। এতিয়া নামৰ পৰা আহিল। এতিয়া নাৰিকল পাৰিয়ে থৈ দিছে আগতে। এতিয়া শংকৰতে লৈ যাব লাগিল। মায়েও ৰখি আছে লাৰু পিঠা বনাবলৈ। তো কালি হ'ল উৰুকা, আজি লাগিবই। ভিডিঅ'টো বেছি দীঘলে নকৰোঁ আন এতিয়া। তো বন্ধুসকল আজিলৈ ইমানেই ভিডিঅ'টো আৰু মানে সমাপ্ত কৰিলোঁ আৰু। বন্ধুসকল এতিয়া ঘৰ আহি পালোঁ। এতিয়া ঘৰত অলপ ৰেষ্ট লৈছোঁ। এতিয়া আজিলৈ ভিডিঅ'টো ইমানে।